Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো। আজিৰ ভিডিওটিত এলপি আৰু ইউপি স্কুলসমূহত শিক্ষক নিযুক্তিৰ প্ৰসংগ লৈ কিছু কথা আলোচনা কৰিম। আপোনালোকে এটা কথা ভাবিছেনে আমাৰ এই অসমত অসম চৰকাৰৰ দ্বাৰা সকলো কাম সম্ভৱ। চৰকাৰক আপোনালোকে ধনাত্মকভাৱে সমালোচনা কৰিব পাৰে, পজিটিভ ক্ৰিটিসাইজ কৰিব পাৰে। তো আপোনালোকে জানে মাত্ৰ 5000 অলপ বেছি পোষ্ট এবাৰ এলপি আৰু ইউপি স্কুলসমূহত শিক্ষক নিযুক্তিৰ বাবে দিছে, যেটো একেবাৰে কম, বহুত কম। আপোনালোকে জানে টেট সিটেট পাস কৰা অসমত কিমান ক্যান্ডিডেটস এতিয়াও আছে। তো শিক্ষক যাতে কম লাগে তাৰ বাবে চৰকাৰে আকৌ এমালগেটেড কৰি আছে, স্কুলসমূহ একত্ৰীকৰণ কৰি আছে আৰু কিছুমান স্কুল বাতিল কৰি আছে, স্কুল নাইকিয়া কৰি আছে। এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তিৰ বাবে মাৰ্চ মাহৰ 1 তাৰিখলৈকে অনলাইন কৰা যে লিংক আছিল হেটো এক্টিভ আছিল। হেটো লিংক তাৰ পিছত ক্লোজ কৰি দিয়া হৈছিল। ক্লোজ কৰাৰ পিছত 3 মাৰ্চত যেতিয়া আকৌ সিটেটৰ নতুন ৰিজাল্ট দিলে 2022 ডিসেম্বৰ মাহত হৈ যোৱা এক্সামৰ। তো ইয়াতে নতুন প্ৰাৰ্থীসকলেও যাতে অনলাইনত সুবিধা পায় তাৰ বাবে 4 মাৰ্চত আকৌ লিংক ওপেন কৰি দিয়া হৈছে, লিংক এক্টিভেট কৰি দিয়া হৈছে। তো নতুনখিনি সুযোগ দিছে, ভাল কথা, কিন্তু পোষ্ট কোড কিমান ভ্যাকেন্সিৰ বাবে এডভাৰটাইজমেন্ট দিছে এবাৰ ভাবি চাইছে না আপোনালোকে? মানে চৰকাৰে জিতি কৰি আছে। আৰু আমাৰ অসমৰ ডাঙৰ ইউটিউবাৰ সকলে কিয় নিমাত মই ভাবি পোৱা নাই। পোষ্ট যাতে বৃদ্ধি কৰা যায় তাৰ বাবে কোনো এজন ইউটিউবাৰে মাত মাতা নাই এতিয়ালৈকে। তো ইউটিউবাৰে ইচ্ছা কৰিলে বহুখিনি কৰিব পাৰে, আপোনালোকে ভালদৰে জানে। যোৱাবাৰ 2021 যি আসাম টেট হৈ গ'ল, তাৰ পিছত ৰিইভালুৱেশ্যন পৰ্যন্ত কৰা হৈছিল। সেকেন্ড টাইম ৰিজাল্ট দিব লগা হৈছিল। অকল ইউটিউবাৰ আৰু সোশ্যাল মিডিয়াৰ ইনফ্লুয়েন্সৰ কাৰণে এইখিনি হ'ব পাৰিছে। তো এতিয়াও সময় আছে, মাত মাতক। আপোনালোক ডাঙৰ ইউটিউবাৰ, আপোনালোকৰ কথা CM EM লৈ নিশ্চয় যাব। মই নিজেও চৰকাৰক অনুৰোধ কৰিম যাতে কমেও 10,000 পোষ্ট এলপি আৰু ইউপিৰ বাবে ৰিলিজ কৰি দিয়ে, যেহেতু ক্যান্ডিডেট বহুত বেছি পাস কৰা আছে আৰু নতুনকৈ যি সিটেট পাস কৰিছে তেওঁলোকেও অনলাইনত নিশ্চয় আবেদন কৰিব। তো কম্পিটিশন বহুত হাই হ'ব। কমেও 10,000 পোষ্ট এৰিলেহে কিছু সংখ্যকে চাকৰি এটা পাবলৈ সক্ষম হ'ব। তো আপোনালোকেও মাত মাতক, একগোট হোক, আপোনালোকে চৰকাৰক কথাখিনি জনাওক। তো আপোনালোকে জানে যে একগোট হৈ কৰা কাম সদায় সফল হয়। তো সিটেট নতুন পাস কৰাখিনি কিন্তু নিশ্চয় চৰকাৰক বা ওপৰ মহলৰ লগত আলোচনা কৰিহে অনলাইনৰ যি ডেট হেটো এক্সটেন্ড কৰিছে। তো 1 তাৰিখ দিয়া হৈছিল এডভাৰটাইজমেন্টত, হেটো চেঞ্জ হৈছে। তাৰ মানে কি, আপুনি বিচাৰিলে যি ভ্যাকেন্সি পোষ্ট হেটো ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে। অসম্ভৱ একো নহয়। আপোনালোকে যদি গণতান্ত্ৰিকভাৱে যদি সেইখিনি লিগেলভাৱে বিচাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকক এটা পজিটিভ ৰেসপন্স আহিব। কিন্তু ফাৰ্স্ট ইউনিটি লাগিব। ইউনিটি নোহোৱাকে আপোনালোকে এইখিনি কাম কৰিব নোৱাৰে, অকলে কেতিয়াও কৰিব নোৱাৰে। তো মই আমাৰ অসমৰ যি ডাঙৰ ইউটিউবাৰ আছে তেওঁলোকক কম যে আপোনালোকে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিও বনায়, কিন্তু এনেকুৱা ধৰণৰ ভিডিও বনাওক যাতে আমাৰ অসমৰ যি মধ্যবিত্ত দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে এটা চাকৰি পাবলৈ সক্ষম হয়। অলপ পজিটিভ ভাবক, সকলে যাতে এটা চাকৰি পায় তাৰ বাবে ভিডিও বনাওক। তো আজিৰ ভিডিওটি আৰু দীঘলীয়া নকৰোঁ। তো ভিডিওটি যদি ভাল পায় প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিব। ভিডিওটি চোৱাৰ বাবে বহুত ধন্যবাদ।